নমস্কাৰ, মই বিদিশা নেওগ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক মুখপাত্ৰ। আজি এটা বিশেষ বিষয় লৈ পেলাই এটা অতি স্পৰ্শকাতৰ বিষয় লৈ পেলাই এই লাইভটো কৰিবলৈ ওলাইছোঁ। আজিৰ এই লাইভটোৰ মুখ্য বিষয় হ'ল বৰ্তমান অসমৰ ৰাজনৈতিক যি অৱস্থা, অসমৰ জনসাধাৰণৰ যি অৱস্থা, আমাৰ নিৰাপত্তা নোহোৱা হৈছে, আমাৰ জনসাধাৰণক চৰকাৰখনে নিৰাপত্তা দিব পৰা নাই। আৰু সেই কথাটো আমি কোৱা নাই, সেই কথাটো কৈছে বিজেপি চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ৰাজনীতিৰ যাক নিজেই ৰাজনীতিৰ আটাইতকৈ দক্ষ, বিচক্ষণ আৰু ৰাজনীতিৰ চাণক্য বুলি কোৱা এইজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত আজি অসমীয়া সাধাৰণ জনতাৰ, খিলঞ্জীয়া জনতাৰ আজি সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি আহিছে। ইয়াতকৈ আৰু চৰম লজ্জাজনক কথা আজিৰ ডেটত কি থাকিব পাৰে? আজি বৰপেটা, ধুবুৰী, নগাঁও, মৰিগাঁও আদিৰ দৰে অঞ্চলসমূহত খিলঞ্জীয়া লোকক আজি জনতাক আজি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিম বুলি কোৱা হৈছে। আজি কেবিনেট বৈঠকৰ পিছত যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইষাৰ কথা ঘোষণা কৰিলে, তেতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহিল যে প্ৰ্শ্নটো এইটোৱে, যদি জনসাধাৰণক তেখেতলোকে নিৰাপত্তা দিব পৰা নাই, বিজেপি চৰকাৰখনে যদি জনসাধাৰণৰ সাধাৰণ জীৱন প্ৰণালীৰ ওপৰলৈ যি ভাবুকি সৃষ্টি হৈছে তাক যদি ৰক্ষণাবেক্ষণ দিব পৰা নাই, তেতিয়াহ'লে এই চৰকাৰখন কিহৰ কাৰণে? এই চৰকাৰখন আমাক কিয় লাগে? আজি অসমৰ দৰে এখন ৰাজ্যত য'ত কেৱল হৰিনামৰ ধ্বনি, আজি জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ, জুবিন গাৰ্গৰ গীত মাতেৰে, আজি চাৰিওফালে মঠ মন্দিৰেৰে পূজা, নামঘৰ, মন্দিৰ, দেৱালয় আদিৰে ভৰি আছে, সেই সময়ত এই চৰকাৰখনে আজি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা কৈছে খিলঞ্জীয়া জনসাধাৰণক এই ৰাজ্যকেইখনত। মোৰ প্ৰশ্নটো হ'ল, যদি এই ৰাজ্যকেইখনত এনেকুৱা অৱস্থা হৈছে, তেতিয়াহ'লে আমাক ক্লেৰিফিকেশ্যনটো কিয় দিয়া হোৱা নাই যে কি কি কাৰণত, কি কি বেছিক কেৰেক্টাৰ কোনকেইটা এনেকুৱা দেখা পাইছে যে আপোনালোকে এওঁলোকক, খিলঞ্জীয়া লোকক আপোনালোকে অস্ত্ৰ অনুজ্ঞাপত্ৰ যোগান ধৰিব বুলি কৈছে? কি কাৰণে? আজি এনেকুৱা কি হৈছে অসমত? আপোনালোকে আজি মোৰ মনত পৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছ দলত আছিলে, তেতিয়া তেওঁ এটা ইণ্টাৰভিউত কৈছিলে বিজেপি চৰকাৰ যেতিয়া আহিব তেতিয়া গোষ্ঠীগত সংঘৰ্ষ হ'ব। যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত আছিলে, তেতিয়া তেখেতে কৈছিলে যে যদি কেনেবাকে অসমত বিজেপি চৰকাৰ আহে, ভাৰতত বিজেপি চৰকাৰ আহে, তেতিয়াহ'লে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব। আজি তেখেত বিজেপিত আছে। আজি তাৰমানে আমি মানি লওঁ নেকি সঁচাকৈ তেখেতে কোৱাৰ নিচিনাকৈ বিজেপি চৰকাৰ অহাৰ কাৰণে, বিজেপি চৰকাৰ থকাৰ কাৰণে অসম বা ভাৰতবৰ্ষত তেওঁলোকে আজি আমাক ভাইৰ মাজত কাজিয়া লগাব বিচাৰিছে, তেওঁলোকে জাতিৰ মাজত কাজিয়া লগাব বিচাৰিছে, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে, সাম্প্ৰদায়িক বৃষবাস্প ছটিয়াব বিচাৰিছে। আমি আচলতে গৈ কোনফালে আছোঁ? আজি আমি পাতিব লাগিছিল কি কথা, আমি পাতি আছোঁ কি কথা? আমি পাতিব লাগিছিল আজি ছায়েন্সৰ কথা, আমি পাতিব লাগিছিল আজি স্পেচৰ কথা, আমি পাতিব লাগিছিল আজি ডেভেলপমেণ্টৰ কথা, আমি পাতিব লাগিছিল আজি ৰাস্তা ঘাটৰ কথা, আমি পাতিব লাগিছিল আজি অসমৰ চাৰিওফালে জয় জয়ময় হৈ থকাৰ কথা, A4 আছামৰ কথা, স্মাৰ্ট চিটিৰ কথা। কিন্তু আমি পাতিছোঁ কি? আমি পাতিছোঁ কেৱল আজি মূল্যবৃদ্ধি, কাইলৈ নিবনুৱা সমস্যা, পৰহিলে এনকাউণ্টাৰ, তাৰ পিছদিনা আমাৰ বিহাৰী সম্প্ৰদায়ে অসমীয়া সমাজক গালি দিলে, অসমীয়া সম্প্ৰদায়ে মাৰোৱাৰী সমাজক গালি দিলে, ক'ৰবাত কোনোবাই বিজেপিৰ পালি নেতাই ভূমি অধিগ্ৰহণ কৰিছে, নামে বেনামে সম্পত্তি কৰিছে, কয়লাৰ খাদানত গৈ পেলাই মানুহ মৰিছে, এনেকুৱা বিভিন্ন কথাৰে পৰিপূৰ্ণ, এনেকুৱা বিভিন্ন কথাৰে জৰ্জৰিত অসমখনত শেহতীয়াকৈ আৰু এটা তেওঁলোকে সংলগ্ন কৰিছে যে কংগ্ৰেছৰ যি ভাৰতবৰ্ষৰ কংগ্ৰেছ দলটোৰ বিৰোধী দলপতি, আজি বিৰোধী উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া, অসমৰ সাংসদ, আমাৰ মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আজি 4 মাহৰ পৰা তেওঁলোকে উলিয়াই দিলে পাকিস্তানী এজেণ্ট। তেওঁলোকে কংগ্ৰেছ দলৰ মাননীয় সাংসদগৰাকী যি জনসাধাৰণে বিপুল ভোটত যোৰহাটৰ পৰা জয়ী কৰাই অসমৰ হিয়াৰ আমঠু গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁলোকে পাকিস্তানৰ এজেণ্ট বনাই দিলে। তেখেতলোকে যেতিয়া আমাৰ কংগ্ৰেছ দলৰ এতিয়া তেখেত নতুনকৈ সভাপতি হ'ল, প্ৰেচিডেণ্ট হ'ল, গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি হিচাপে নিযুক্তি দিলে, তেতিয়া তেওঁলোকৰ মূৰৰ কামৰণি হ'ল আৰু মূৰৰ কামৰণি হৈ পেলাই আবুল তাবুল কথা বকিবলৈ আৰম্ভ কৰিছে। এতিয়া কথাটো হ'ল আজি এনেকুৱালৈকে হৈছে যে বিজেপি দলটোৰ সভাপতি
দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰশ্ন সুধিছে যে মই ৩৬ বাৰ ব্লাড দিছোঁ, গৌৰৱ গগৈ কেইবাৰ দিছে। এনেকুৱা ধৰণৰ টুলুঙা কথা, ইমান তলৰ খাপৰ ৰাজনীতি আমি কেতিয়াও আশা কৰা নাছিলোঁ। আচলতে আজিৰ যুৱ প্ৰজন্মই পঢ়া শুনা কৰিব বিচাৰে, আজিৰ যুৱ প্ৰজন্মই ডেভেলপমেণ্ট বিচাৰে, আজিৰ যুৱ প্ৰজন্মই শৈক্ষিক দিশটো চৰকাৰে কেনেকৈ টনকিয়াল কৰিব বিচাৰে সেইটো বিচাৰে। কিন্তু আজি চৰকাৰখনে কি কথা পাতিছে? লাখপতি বাইদেউ বনোৱাৰ কথা পাতে, সপোন দেখুৱায়, মানুহক সপোন দেখুৱায়, মহিলাসকলক সপোন দেখুৱায়। আজি চৰকাৰখনে অমৃত বৃক্ষ আন্দোলন কৰিলে, গছপুলি ৰুলে, টকা দিম বুলি ক'লে, এইবিলাক সপোন দেখুৱায় আভুৱা ভাৰী অসমৰ মহিলাসকলক। অসমৰ যি সাধাৰণ মহিলা, অসমৰ খুব সহজ সৰল গাঁৱৰ মহিলাসকলক তেওঁলোকে কেৱল টকাৰ লোভ দি পেলাই আজি লাখপতি বাইদেউ বনাম, কাইলৈ অমৃত কলহ দাঙিলে পইচা দিম, পৰহিলে অমৃত বৃক্ষ ৰুলেত পইচা দিম, এনেকুৱা ধৰণৰ বিভিন্ন কথাৰে তেওঁলোকে আকৰ্ষিত কৰি পেলাই এই মহিলাসকলক, সহজ সৰল মহিলাসকলক তেওঁলোকে যি দৈনন্দিন জীৱন যাত্ৰা, তেওঁলোকৰ যি পাকঘৰৰ পৰা ৰাতিপুৱা আৰম্ভ হৈ পেলাই তেওঁলোকৰ জীৱন যাত্ৰা আৰম্ভ হয়, গোটেই দৈনন্দিন জীৱন যাত্ৰাটো তেওঁলোকে খেলি মেলি লগাই পেলাইছে, আউল লগাই পেলাইছে। তাতো ক্ষান্ত নাথাকি আজি তেওঁলোকে যেতিয়াৰ পৰা হৈছে তেওঁলোকে প্ৰথমবাৰ ক'লে মোগলৰ শৰাইঘাটৰ শেষ ৰণ, এনেকুৱা ধৰণৰ কথা ক'লে, কৈ পেলাই তেওঁ এইবাৰ আহি গ'ল পাকিস্তানী এজেণ্ট, গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, তাৰপিছত এতিয়া আহি গ'ল যে আমুক আমুক জিলাকেইখনত আমি অনুজ্ঞাপত্ৰ দিম, অস্ত্ৰ অনুজ্ঞাপত্ৰ দিম। আচলতে অসমখনত হ'বলৈ কি গৈ আছে? আমি সঁচাকৈ আচৰিত, আজি অসমখনত কি হ'বলৈ গৈ আছে? এনেকুৱা কি হ'ল য'ত মানুহক অপেনলি তেওঁলোকে আৰ্মছ দিম বুলি ক'লে, জনসাধাৰণক আৰ্মছ দিম বুলি ক'লে। আজি তেওঁলোকে কথা পাতিব লাগিছিল কিহৰ? যে কৰোনাৰ সময়ত ল'ৰা ছোৱালীবিলাকক চাকৰি দিম বুলি কৈছিলে, সেই চাকৰিখিনি আজিলৈকে নিদিলে, সেইবিলাক কথা পাতিব লাগিছিল। আজি পাতিব লাগিছিল আশা, অংগনাবাদী, মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে যে মাহৰ পিছত মাহ ধৰি চচলত VIP গুৱাহাটীৰ চচলত যে প্ৰতিবাদ কৰি আছে, তেওঁলোকৰ কথা ভাবিব লাগিছিলে। আজি পলিটেকনিকৰ শিক্ষকসকলক যে তেওঁলোকে আঁতৰাই দিলে, তেওঁলোকক কেনেকৈ আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি সেই কথা পাতিব লাগিছিলে। আজি লখিমপুৰৰ নাৰায়ণপুৰত অৱস্থিত যিখন পলিটেকনিক, তাৰ কৰ্মচাৰীসকলে 17 মাহে দৰমহা পোৱা নাই, তেওঁলোকে প্ৰতিবাদ কৰিছে, সেই কথাবোৰ পাতিব লাগিছিলে। আজি পাতিব লাগিছিলে কংগ্ৰেছ চৰকাৰ থাকোঁতে যেনেকৈ খুব মেধাৱী ছাত্ৰ ছাত্ৰীসকলক নাচালৈ পঠিওৱাৰ ব্যৱস্থা কৰে, কম্পিউটাৰ দিছিলে, বিভিন্ন চৰকাৰী সুবিধা দিছিলে পঢ়া শুনা ক্ষেত্ৰখনত, সেই কথাবোৰ পাতিব লাগিছিলে। কিন্তু আজি আমি পাতি কি আছোঁ? আমি এনেকুৱা লাগিছে আমি কিবা এখন মানুহবিলাক আগলৈ গৈ আছে, আমি যেন পিছলৈ গৈ আছোঁ। আমাৰ সমস্যাটো ক'ত হৈছে? কেৱল ৰাজনীতিৰ খাতিৰত, ক্ষমতাৰ স্বাৰ্থত, কেৱল পাৱাৰ পলিটিক্স খটাবলৈ গৈ পেলাই, কেৱল নিজৰ আসনখন সুৰক্ষিত কৰিবলৈ গৈ পেলাই অসমৰ জনসাধাৰণক তেওঁলোকে যিদৰে এটা বেয়া সময়লৈ তেওঁলোকে আগবঢ়াই দিছে। আজি আমি কা আন্দোলনখন দেখিলোঁ, 5জনকৈ ল'ৰা, সৰু সৰু ল'ৰা আজি 5জনকৈ মৰিল, তেখেতলোকক আজিলৈকে শ্বহীদ ঘোষণা নকৰিলে। আজি জোনমণি ৰাভা মৰি গ'ল, CIDয়ে কেছ ল'লে, আজিলৈকে কি হ'ল আমি উত্তৰ নেপালোঁ। তেওঁলোকে ইমানৰ পিছতো এই কথাবোৰ থাকি গ'ল, কিন্তু তেওঁলোকে আগস্থান দিলে গৌৰৱ গগৈ পাকিস্তানী আছে। তেওঁলোকে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুদিনমান আগত কি ক'লে যে হয়তো গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত আইনগত একো বিশেষ ব্যৱস্থা লোৱা নহ'ব বা কোৰ্টে একো ডিচিশ্যন নল'ব, কিন্তু মানুহৰ ওচৰত তেখেত হিউমিলিয়েট হ'ল। কথা হ'ল নেকি? আজি হিমন্ত বিশ্ব শৰ্মাই 4 মাহৰ পৰা কি কৈ আছিলে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছিলে বোলে পাকিস্তানৰ ISISৰ লগত তেখেতৰ মানে সংযোগ আছে, তেখেতে তাত গৈ কিবা ট্ৰেইনিং দিয়ে, এনেকুৱা ধৰণৰ অদ্ভুত অবাস্তৱ কিছুমান কথা কৈ থাকিলে। পাকিস্তানৰ লিংক আছে, পাকিস্তানৰ মানে টেৰৰিষ্ট গ্ৰুপবিলাকৰ লগত, অৰ্গেনাইজেশ্যনবিলাকৰ লগত তেখেতৰ সম্পৰ্ক আছে। কেনেকৈ গৈছিলে নাজানো, তেখেতৰ মতে তেখেতৰ যিটো ভাষ্য এনেকুৱা লাগেতো শুনিলে কাটা তাৰ পাৰ হৈ পলাই গৈছিলে নিচিনা লাগে। কিন্তু তাৰ পিছতো আজি ভাৰতবৰ্ষৰ আমাৰ যি সন্মানীয় আজি সদন, আজি আমি যি লোকসভা বুলি কওঁ, লোকসভাৰ তেওঁ আজি বিৰোধী উপদলপতি, তাৰ পিছতো ভাৰতৰ যি এক চৰিত্ৰ, বৈচিত্ৰ্যময় চৰিত্ৰ, ভাৰতৰ যি এটা শক্তিশালী এজেঞ্চি আছে, বিভিন্ন CID, CBI, নিয়া আদি বিভিন্ন এজেঞ্চি আছে, এইবিলাকক কোনেও কিন্তু ধৰা পেলাব নোৱাৰিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰা পেলাব লগা হ'ল। আচৰিত নহয়নে কথাবোৰ? কাক মূৰ্খ বনাইছে? কাক আচলতে তেওঁলোকে আবুহা বাঢ়ি আছে? পাৰিবনে তেওঁলোকে এনেকৈ কিমান দিন তেওঁলোকে মানুহক অত্যাচাৰ কৰিব? কিমান দিন তেওঁলোকে মানুহৰ ওপৰত এনেকৈ শোষণ কৰিব, শাসন কৰিব আৰু তেওঁলোকে ৰজা হৈ থাকিব? পাৰিবনে? নোৱাৰে। ইতিহাসে কয় যে কোনো অত্যাচাৰী শাসকে বেছি দিন
ৰাজ দৰবাৰত থাকিব নোৱাৰে, ৰাজপাত খাব নোৱাৰে। আচলতে অসমৰ জনসাধাৰণ আমি সাধাৰণ মানুহবোৰে কি বিচাৰোঁ? আমি বিচাৰোঁ যে চাউল দাইলৰ দাম কমক, আমি বিচাৰোঁ পেট্ৰল ডিজেলৰ দাম কমক, আমি বিচাৰোঁ স্মাৰ্ট মিটাৰটোৰ সলনি আগৰ মিটাৰটোৱে থাকক দিয়কচোন, য'ত বিল কমকৈ আহে। আমি কি বিচাৰোঁ? আমি বিচাৰোঁ যে এই যে আমি যেতিয়া কংগ্ৰেছৰ চৰকাৰৰ সময়ত যেতিয়া GST অনাৰ কথা কৈছিল, বিজেপিক খুব দুৰ্ঘোৰ বিৰোধিতা কৰিছিল, কিন্তু সেই বিজেপিয়ে আজি পুখুৰীত থকা গাঁৱৰ পুখুৰীটোত কৰ লগাই দিলে। আজি তেওঁলোকে প্ৰত্যেকটো বস্তুত কৰ লগাই দিছে, টেক্স লগাই দিছে। আজি পপকৰ্ণত গৈ পেলাই টেক্স লাগিছেগৈ, পেঞ্চিলত গৈ পেলাই টেক্স লাগিছে, কাঠ পেঞ্চিলডালত GST লাগিছে। গতিকে অসমৰ মানুহে কি বিচাৰে? সৰ্বসাধাৰণ অসমৰ মানুহে এই GDP এইবোৰ ইকনমিক, লাৰ্জেষ্ট ইকনমি এইবোৰ কথা ইমান নাজানে। সাধাৰণ মানুহক লাগে এটা সাধাৰণ জীৱন যাপন প্ৰণালী। আমাক লাগে খোৱা বস্তুৰ দাম কমিব লাগে। আমাৰ বিদ্যালয়বিলাকত আজি গাঁৱৰ যিবিলাক স্কুল কলেজ, আজি স্কুলবিলাকক বন্ধ কৰি ৱাইন শ্বপ খুলি দিয়া হ'ল, আজি স্কুলবিলাকক বন্ধ কৰি দিয়া হ'ল। তাৰপিছতো এনেকুৱা এটা অৱস্থা যেতিয়া পালেহি, তেতিয়া আজি আমি ভাবিবলৈ বাধ্য হৈছোঁ আচলতে চৰকাৰখনে আমাক ক'লৈ লৈ গৈ আছে। আমাক লাগে উৎপাদনৰ কথা, আমাক লাগে উৎপাদন কেনেকৈ কৰিব পাৰি, এই কথাবিলাক আমাক লাগে। আমাক ফ্ৰী চাউল নালাগে, আমাক ফ্ৰী ৰেচন নালাগে, আমাক কি লাগে? আমাক লাগে উৎপাদন কৰি আপোনালোকে আমাক পইচা দিয়ক। আমি যিসকল দুখীয়া মানুহ আছে আমাক পইচা দিয়ক, আমি আপোনালোকক উৎপাদনশীল পদ্ধতিৰে আমি কিছুমান কাম কৰিম, যিবোৰৰ জৰিয়তে আমি পইচাটো ডাবল কৰিব পাৰিম। মানুহক সেয়াহে লাগে, মানুহক সাধাৰণ জীৱন যাপন প্ৰণালীটো লাগে। আমাৰ এতিয়া যি অসমৰ অৱস্থা, এই অৱস্থাটোত এনেকুৱা লাগিছে আজি থলুৱা ঠিকাদাৰৰ বিলবোৰ আজি মাহ ধৰি আদায় দিয়া নাই, ছুপ্ৰিম কোৰ্ট পাইছেগৈ। গতিকে আমাক সেই কথাবোৰৰ সমাধান লাগে। কিন্তু আচলতে বাস্তৱত কি কৰি আছে? বাস্তৱত হিন্দু মুছলমান, এটা জাতিয়ে আনটো জাতিক গালি পৰা, এই কথাবিলাক হৈ আছে। এই কথাবিলাকে কিন্তু অসমৰ সৰ্বসাধাৰণ ৰাইজৰ কোনো ধৰণৰ উন্নতি নকৰে। এই কথাবোৰে আমি যি এক পৰিয়ালৰ দৰে আজি গোটেই অসমৰ মানুহবিলাকে একতাৰে মিলিজুলি ভাইৰ দৰে আমি থাকিছিলোঁ, এই কথাবোৰত কিন্তু আউল লাগিব। এতিয়া এই চৰকাৰখনে আউল লগাব বিচাৰিছে। গতিকে সময় থাকোঁতেই আমি সকলোৱে বুজাটো, জনাটো আৰু সকলোকে জনোৱাটো আমাৰ অতি প্ৰয়োজন হৈ পৰিছে। মই ভাবোঁ লাইভটোত মই বহুত দীঘলীয়া নকৰোঁ, মই এই কথাখিনি ক'লোঁ। আপোনালোকে ভাবি চাবচোন এবাৰ, সঁচাকৈ অসমখনৰ এনেকুৱা অৱস্থা হৈছেগৈনে যে খিলঞ্জীয়া জনসাধাৰণক আজি বচা কেইখনমান ডিষ্ট্ৰিক্টত তেওঁলোকে আৰ্মছ ল'বৰ কাৰণে আৰ্মছৰ অনুজ্ঞাপত্ৰ দিম বুলি আজি কেবিনেট চৰকাৰৰ পিছত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে বিষয়টো আপোনালোকলৈ এৰিলোঁ, ৰাইজলৈ এৰিলোঁ। ৰাইজে নিশ্চয় কথাবোৰ বুজি পায় আৰু যদি কাৰোবাক প্ৰয়োজন হয় আপোনালোকে বুজাব। গতিকে মই আশা কৰিছোঁ 26ত অসমৰ জনসাধাৰণে বিচৰা নিচিনাকৈ এখন ৰাইজৰ চৰকাৰ হ'ব, ৰাইজে বিচৰা চৰকাৰ হ'ব, ৰাইজে বিচৰা মানুহবোৰ আহিব আৰু অসমখন এখন সুস্থিৰ ৰাজ্যলৈ, আকৌ সেই সোণালী অসমলৈ, সেই আকৌ ধুনীয়া সময়বোৰলৈ আমি ঘূৰি যাম। আমি সেই কংগ্ৰেছ চৰকাৰৰ আগৰ গুপ্ত হত্যাৰ কথা শুনিছিলোঁ, আজি লাগিছে এয়া মুক্ত হত্যাৰ আৰম্ভণি হৈছে নেকি। গতিকে আমি এইবোৰ নিবিচাৰোঁ। আমি চৰকাৰখনকো হাতযোৰ কৰি অনুৰোধ জনাম, আপোনালোকে এইবোৰ বাদ দি পেলাই কেনেকৈ আমি শান্তি সম্প্ৰীতিৰে সকলো থাকিব পাৰোঁ সেই কথাবোৰত গুৰুত্ব দিয়ক। সাধাৰণ মানুহৰ দৈনন্দিন জীৱন যাত্ৰাটো কেনেকৈ সহজ সৰল হয় তাৰ প্ৰতি লক্ষ্য ৰাখক, উৎপাদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনালোকে আমাৰ সাধাৰণ মানুহখিনিয়ে কিদৰে আৰু দুগুণ শক্তিৰে কাম কৰিব পাৰে, মানুহে কেনেকৈ দুগুণ উৎপাদন কৰিব পাৰে সেই কথাবোৰত গুৰুত্ব দিয়ক। নিবনুৱা সমস্যাবোৰ আপোনালোকে 1 লাখ বছৰি চাকৰি দিম বুলি কৈ আজি ইমান বছৰ হৈ গ'ল 1 লাখে সম্পূৰ্ণ হোৱা নাই। চাকৰিবোৰ দিয়ক। যিবিলাক মানুহে দৰমহা খুব কমত যিবিলাক চাকৰি কৰি আছে সেই চাকৰিয়ালবিলাকক আপোনালোকে চাওকচোন, 1000 টকাৰে চলিব পাৰে জানো কোনোবাই? এতিয়াও কিন্তু 1000 টকীয়া সেই 1000 টকা দিয়া সেই ৰান্ধনীসকল আছে এতিয়াও। গতিকে তেওঁলোকৰ কথা ভাবক, অংগনবাদী কৰ্মীসকলৰ কথা ভাবক, আশা কৰ্মীসকলৰ কথা ভাবক, মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ কথা ভাবক, পলিটেকনিকৰ ল'ৰা ছোৱালীখিনিৰ কথা ভাবক, যিসকল কৰ্মচাৰীয়ে 17 মাহ 18 মাহ 20 মাহ ধৰি দৰমহা পোৱা নাই তেওঁলোকৰ কথা ভাবক। গতিকে বিষয়টো ৰাইজলৈ এৰিলোঁ, ৰাইজে নিশ্চয় বিবেচনা কৰিব। ধন্যবাদ।